কবিতাটিৰ শিৰোনাম প্ৰকৃতিৰ বিননি, লেখিকা দীপ্তি চুতীয়া আৰু আবৃত্তিকৰ দীপ্তি চুতীয়া। নীৰৱ প্ৰকৃতিৰ বিননি আজি কোনে শুনিব? তোমাৰ বুকুতেই সমস্ত ভাৰ জাপি জীয়াই আছো আজি। কোনে বুজিব তোমাৰ সেই দুখ বেদনা? কোনে মচি দিব তোমাৰ সেই চকু? নাই আজি কাৰো পাহৰি তোমাৰ কথা ভাবিবলৈ। কেতিয়াবা তুমি ৰুদ্ৰ ৰূপ লৈ সকলো নিজৰ বুকুত জাপ লোৱা। ভয় লাগে তুমি ৰুষ্ট হৈ পেলাব। তথাপিও তোমাৰ বুকুতে সমস্ত ভাৰ জাপি জীয়াই আছো আজি। তুমি যে এই শান্ত নীৰৱ হৈ আছা, ল'বলৈ দিছা থিতাপি তোমাৰ বুকুত। তোমাৰ আগত সদায় তুমি জয় দিবনীয়া হৈ